এইদৰে ভিডিঅ' নবনোৱা আচলতে বহুদিনেই হ'ল। সময়বিলাকৰ অকণমান খেলিমেলি হৈ থকাৰ কাৰণে ভিডিঅ'বোৰ দিব পৰা হোৱা নাই আৰু আজি বহু দিনৰ মূৰত এইদৰে ভিডিঅ' এটা লৈ আহিছোঁ। সিদিনা অৱশ্যে এটা ভিডিঅ' আগবঢ়াইছিলোঁ ৰাসৰ লগ সম্পৰ্কে, আৰু ভিডিঅ'বিলাক চোৱাৰ পিছত আপোনালোকে এটা কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু কেনেকুৱা ভিডিঅ' আচলতে মই বনাম। মোৰ কাৰণে এইবিলাক একেবাৰে নতুন কথা, মই লাহে লাহে শিকি আছোঁ। মই আগতে একেবাৰে প্ৰচাৰ বিমুখ আছিলোঁ আৰু নতুনকৈ যিহেতু শিকিছোঁ, নতুনকৈ যিহেতু এইটো পেজ চলাবলৈ আৰম্ভ কৰিছোঁ, গতিকে দেখি শুনি শিকিবলৈ চেষ্টা কৰি আছোঁ। বাৰু যি কি নহওক, আজি আছিলে আমাৰ ঘৰত অকণমান আই সবাহৰ নিয়ম, আৰু আই সবাহৰ নিয়ম কিয় কৰা হয় আপোনালোকে সকলোৱে জানে। আৰু এয়া আমাৰ এগৰাকী স্কুলৰ পৰা পাইছেহি। আজি যিহেতু শিশু দিৱস আছিলে আৰু শিশু দিৱস উপলক্ষে আচলতে কেইবাঠাইলৈ যাবলগীয়া আছিলে, কিন্তু আজি এই কৰ্মভাগ কৰিবলগীয়া হোৱাৰ কাৰণেও যাব পৰা নহ'ল। আৰু এয়া স্কুলৰ পৰা অহাৰ লগে লগে আচলতে বাটৰ পৰা এটা কমপ্লেইন লৈ আহে। আজি কমপ্লেইনটো হৈছে যে মায়ে মোক ভালদৰে নিশিকালে, সেইকাৰণে মই আজি প্ৰাইজ নাপালোঁ। সেয়াকে কৈ আছে, নাচিছিলে হেনো, তাই প্ৰাইজ নাপালে, লগৰজনীয়ে পালে। আৰু যি কি নহওক, এয়া এইফালে ধুনীয়াকৈ কাম বন কৰি সকলো যা যোগাৰ কৰি এয়া প্ৰসাদ খাবলৈ হ'ল। সিহঁতক আচলতে আগতেই সন্তুষ্ট কৰি ল'ব লাগে, নহ'লে আকৌ চিঞৰ বাখৰে লগাই নহয়, সেইকাৰণে সিহঁতক আগতীয়াকৈ সন্তুষ্ট কৰি লৈছে। আৰু আমি এয়া সকলোৱে বহিছোঁ প্ৰসাদ খাবলৈ কাৰণে। আৰু আই সবাহ যেতিয়া পতা হয়, তাত এই প্ৰসাদকেইটা খাই কিন্তু বিশেষ এটা সোৱাদ, মানে বহুত সোৱাদ লাগে খাবলৈ। আৰু ইয়াত মিঠৈ পায়স বনোৱা হয়, এইবিলাকো বহুত ভাল লাগে। এইফালে আমাৰ মা আৰু ডাঙৰ বা, আৰু এয়া প্ৰসাদকেইটা আমাৰ খায়েই নহ'ল, সেইফালে তেওঁলোকে ঠেলা ঠেলিবলৈ হ'লেই। আচলতে লগত থাকিলে কাজিয়া যিমান কৰে, তাৰ কিন্তু কেয়াৰিঙো সিমানেই বেছি কৰে, মানে মৰম চেনেহবিলাক আছে, কিন্তু অৱশ্যে কাজিয়াটো বেছি লাগে। আৰু মই এইফালে অকণমানকৈ কৰি থোৱা খেতিবিলাক দেখুৱাই দিছোঁ। এয়া ধান খেতি আমাৰ নহয় অৱশ্যে, এয়া বেলেগৰ হয়, আমাৰ কাষৰে। কিন্তু আবেলি পৰত এই পৰিৱেশটো যে ইমান ভাল লগা পৰিৱেশ, সেইকাৰণে আপোনালোককো অকণমান দেখুৱাই দিছোঁ। আৰু এয়া অমলি জামলি যিবিলাক লেতেৰা কৰিছিলে, তাৰেই এয়া চাফাই চিকুণ কৰাইছোঁ, নহ'লে আকৌ সিহঁতি চল পাব নহয়, সেইকাৰণে মই ধুনীয়াকৈ চাফা কৰিবলৈ কৈছোঁ। আৰু এয়া ঝাৰু মাৰিছে, আৰু তাৰ মাজতো কিন্তু কাজিয়া কৰিবলৈ এৰা নাই। চাব দেই, এয়া ঝাৰুকে মাৰি দিবলৈ লৈছে। এনেদৰে খুটখাটকৈ চলিয়ে থাকে, মই সেইকাৰণে খটাখুৰ বুলি কওঁ। আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিলে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'ত ইমানেই আছিলে, এতিয়া আহিছোঁ, বাই।